সেইদিনাখন মেট্ৰিকৰ ৰিজাল্ট দিছিলে। ময়ো ৰাতিপুৱায়ে মোৰ ভাইটিৰ ৰিজাল্টটো পাই মংগলদৈৰ পৰা ঘৰলৈ আহিলোঁ। মোৰ ভাইটিৰ ৰিজাল্টটো ক'বলৈ গ'লে তাৰ 81% হ'ল আৰু 4টা লেটাৰ পালে। এয়া ঘৰ গৈয়ে দেখা পালোঁ ৰিজাল্ট ল'ব অহা মানুহ। অলপ টাইম ঘৰত থাকি অলপ দেউতাৰ লগত বজাৰ কৰিবৰ কাৰণে ওলাই গ'লোঁ। এয়া দেউতাৰ পৰা মই ফূৰ্তি এটা খালোঁ, আকৌ এটা ভাইটিৰ কাৰণে লৈও ল'লোঁ। এইবাৰ যিসকলে মেট্ৰিক দিলে বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে তেওঁলোকৰো ৰিজাল্ট দিবই অতি সোনকালে। গতিকে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা বাছ এটাই কথা ক'ব বিচাৰোঁ যে ৰিজাল্টটো যিয়ে নহওক একো কথা নাই, কোনো চিন্তা কৰিব নালাগে, ভালদৰে পঢ়ি যাওক। আৰু মোক কোনোবাই কৈছিলে যে কেইটামান নম্বৰে আপোনাৰ গোটেই ভৱিষ্যতটো নিৰ্ধাৰণ নকৰে। গতিকে ভালে থাকক, আগলৈ পঢ়া শুনা ভালদৰে কৰিব আৰু ভালপোৱা কামবিলাক কৰি যাওক, মনে শান্তি পাব। ধন্যবাদ।